ভেজাইনেল ইষ্ট ইনফেকশ্যন এইটো মহিলাসকলৰ ক্ষেত্ৰত হোৱা এটা কমন ৰোগ হয়। এই ইষ্ট ইনফেকশ্যন মেইনলি মহিলাসকলৰ গুপ্তাংগত হোৱা এটা ইনফেকশ্যন। প্ৰায় 75% মহিলাৰ জীৱনকালত এই ৰোগ এবাৰকৈ হয়ে আৰু প্ৰায় 45% মহিলাৰ ক্ষেত্ৰত ই বাৰে বাৰে হোৱা দেখা যায়। এই ইনফেকশ্যন বৰ অশান্তিদায়ক হয় আৰু মহিলাসকলৰ অভাৰঅল হেল্থত ই বৰ বেয়াকৈ প্ৰভাৱ পেলায়। এই ভিডিঅ'টোৰ দ্বাৰা আমি জানিব পাৰিম যে ভেজাইনেল ইষ্ট ইনফেকশ্যন কি, কিয় হয় আৰু ইয়াৰ পৰা কেনেদৰে উপশম পাব পাৰি বা ইয়াৰ ট্ৰিটমেণ্ট কি। তাৰোপৰি ই এটা সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ হয় নে নহয় বা ইণ্টাৰক'ৰ্ছৰ দ্বাৰা এই ইনফেকশ্যন আপোনাৰ পাৰ্টনাৰলৈকে বিয়পিব পাৰে নেকি সেই আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওক, মহিলাৰ ভেজাইনাত বা প্ৰাইভেট পাৰ্টত ইয়াৰ হেল্থ ভাল কৰি ৰাখিবৰ বাবে মানে মহিলাৰ গুপ্তাংগ ছেফ আৰু নিৰোগী কৰি ৰাখিবৰ বাবে ইয়াত ইষ্ট আৰু কিছুমান বেক্টেৰিয়া থাকে। কিছুমান বিশেষ কাৰণত বেক্টেৰিয়া আৰু ইষ্টৰ তাৰতম্য হৈ ইষ্টৰ সংখ্যা বাঢ়ি যায়। ইয়াৰ ফলত প্ৰাইভেট পাৰ্টৰ খজুৱতি, ৰঙা দাগ, ঘামচিৰ দৰে বা পিম্পলছৰ দৰে হোৱা জ্বলন, পুৰণি আৰু কেতিয়াবা বিভিন্ন ধৰণৰ ডিscharge পৰ্যন্ত হোৱা এইবোৰ হয়। ইয়াকে সাধাৰণতে ভেজাইনেল ইষ্ট ইনফেকশ্যন বুলি কয়। ই বিশেষ চিন্তা কৰিবলগীয়া ইনফেকশ্যন নহয়, চিম্পুল ট্ৰিটমেণ্টৰ দ্বাৰা ইয়াক ঠিক কৰিব পৰা যায়। আপোনাৰ যে ইষ্ট ইনফেকশ্যন হৈছে সেইটো কেনেকৈ বুজিব পাৰিব? চাওক, ভেজাইনেল ইষ্ট ইনফেকশ্যন হ'লে কিছুমান লক্ষণে দেখা দিব। সেইকেইটা ভালদৰে আপোনালোকে জানি লওক। প্ৰথমে মহিলাৰ গুপ্তাংগত ৰঙা দাগ পৰা, ফুলি যোৱা, খজুৱতি হোৱা আদিবোৰে দেখা দিব। এইবোৰ ডাইৰেক্ট আপোনাৰ গুপ্তাংগত হ'ব পাৰে বা গুপ্তাংগৰ ওচৰে পাজৰৰ এৰিয়াবোৰত হ'ব পাৰে। দ্বিতীয়তে ছেক্স বা ইণ্টাৰক'ৰ্ছৰ সময়ত বা পেছাব কৰাৰ সময়ত গুপ্তাংগত পুৰণি হ'ব পাৰে। আকৌ ভেজাইনেল পেইন বা ভেজাইনাত ফোঁহা জাতীয় কিবা উঠিব পাৰে। আপুনি এনে বহি থাকিলেও গুপ্তাংগত বিষ অনুভৱ কৰিব পাৰে। তাৰোপৰি আপোনাৰ ডাঠ bogasrab হ'ব পাৰে, মানে ডাঠ হোৱাইট ডিscharge হ'ব পাৰে। এই ডিscharge মাহেকিয়া হোৱাৰ আগত বা অভুলেশ্যনৰ সময়ত যি ধৰণৰ হয় তেনে নহয়। ধৰক গাখীৰ ফাটি গ'লে যেনেকুৱা হয় তেনেকুৱা ডিscharge হ'ব পাৰে। তাৰপিছত ডাঠ হোৱাইট ডিschargeৰ উপৰিও একেবাৰে পনীয়া ডিschargeও হ'ব পাৰে। জেনেৰেলি এই ভেজাইনেল ইষ্ট ইনফেকশ্যন সকলোৰে হয়, কিন্তু প্ৰেগনেণ্ট মহিলা, ডায়েবেটিক পেচেণ্ট, ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা মহিলাৰ ক্ষেত্ৰত অত্যাধিক হোৱা দেখা যায়। যিসকলে আনপ্ৰটেক্টেড ৰিলেশ্যন ৰাখে, হাইজিন মেইনটেইন কৰিবৰ বাবে ভেজাইনেল ৱাছ, সুগন্ধি চাবোন আদি ব্যৱহাৰ কৰে আৰু যিসকলে ডাক্তৰৰ পৰামৰ্শ অবিহনে এণ্টিবায়'টিক ইউজ কৰে সেইসকলৰ ক্ষেত্ৰত এই ইনফেকশ্যনে বেছিকৈ দেখা দিয়ে। জ্বৰ, মূৰৰ বিষ আদি সাধাৰণ অসুবিধাতে এণ্টিবায়'টিক ইউজ কৰাৰ ফলত শৰীৰৰ লাগতিয়াল ভাল বেক্টেৰিয়া কিছুমানৰ নষ্ট হৈ যায়। সেয়েহে পিছলৈ যিকোনো ইনফেকশ্যনে সহজে আক্ৰমণ কৰিব পাৰে। যদিওবা ভেজাইনেল ইষ্ট ইনফেকশ্যন এটা সাধাৰণ ইনফেকশ্যন, তথাপিও সময়মতে ট্ৰিটমেণ্ট নল'লে ই ভয়ানক ৰূপ ল'ব পাৰে। ইয়াৰ বাবে ডাক্তৰৰ পৰামৰ্শৰ অবিহনে ভেজাইনেল ৱাছ, ক্ৰীম, টেবলেটছ আদি নাখাব বা ব্যৱহাৰ নকৰিব। বিশেষকৈ এলোপেথি মেডিচিন ডাক্তৰৰ পৰামৰ্শ অবিহনে ব্যৱহাৰ নকৰিব। ভাল ডাক্তৰৰ ওচৰলৈ যাব, তেওঁলোকে আপোনাৰ সম্পূৰ্ণ কণ্ডিশ্যন চাই ক্ৰীম, টেবলেট আদি 3 দিনৰ পৰা এসপ্তাহলৈ খাবলৈ দিব। জেনেৰেলি এসপ্তাহতে এই ইনফেকশ্যন ভাল হৈ যায়। যদি কিবা ক্ৰিটিকেল কণ্ডিশ্যন থাকে বা কমপ্লিকেশ্যন থাকে তেতিয়া ডাক্তৰে প্ৰয়োজনীয় টেষ্ট কৰি ট্ৰিটমেণ্ট কৰিব। ভয় খাবলগীয়া একো নাই। কিছুমান সাধাৰণ অভ্যাসৰ দ্বাৰা কিছুমান সাধাৰণ ব্যৱস্থা হাতত লৈ আপোনালোকে এই ইনফেকশ্যনৰ পৰা নিজকে আঁতৰত ৰাখিব পাৰিব। আপোনালোকে কটন আণ্ডাৰগাৰমেণ্ট পৰিধান কৰক আৰু লগতে অলপ লুজ কাপোৰ পিন্ধক। টাইট জিন্স, লেগিংছ আদিবোৰে বতাহ সোমাব নিদিয়ে, সেয়ে ইনফেকশ্যনৰ চান্স বেছি থাকে। দ্বিতীয়তে হেল্ডি হাইজিন মেইনটেইন কৰিব লাগে। ৰেগুলাৰ স্নান কৰা, প্ৰতিবাৰে পেছাব কৰাৰ পিছত প্ৰাইভেট পাৰ্ট পানীৰে ধুই পেলাব লাগে। গা ধুই অহাৰ পিছত নিজৰ প্ৰাইভেট পাৰ্ট সম্পূৰ্ণকৈ শুকাবলৈ দিব লাগে। এয়াৰ ড্ৰাই কৰিব লাগে। নুশুকোৱাকৈ আণ্ডাৰৱেৰ পৰিধান কৰিলে
গ্ৰাউণ্ড তিতি যায় মইচুৰ হৈ যায় যিটো ইনফেকশ্যনৰ ক্ষেত্ৰত ডেঞ্জাৰাছ হৈ পৰে আজিকালি বজাৰত সহজতে পোৱা যায় ভেজাইনেল ৱাছ ভেজাইনেল ক্ৰীম আদি কিন্তু এইবোৰ ব্যৱহাৰ কৰা একেবাৰে ভাল নহয় সুগন্ধি থকা যিকোনো প্ৰডাক্ট আপোনাৰ ভেজাইনেল হেল্থৰ কাৰণে একেবাৰে বেয়া আৰু বিপদজনক বেছিকৈ বা ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ এণ্টিবায়'টিক ল'লেও ইনফেকশ্যনৰ চান্স বাঢ়ি যায় গতিকে এণ্টিবায়'টিক এভইড কৰক পিৰিয়ডৰ সময়ত যি পেডছ মেনষ্ট্ৰুৱেল কাপ আদি ব্যৱহাৰ কৰে সেইবোৰ বেছি দেৰিলৈকে একেটাকে ব্যৱহাৰ কৰি নাথাকিব সঘনাই সলনি কৰি থাকিব নহ'লে ইনফেকশ্যনৰ চান্স বাঢ়ি যায় সকলোতকৈ ইম্পৰ্টেণ্ট কথা হ'ল হেল্ডি খাদ্য খাব সময়মতে খাব য়োগা প্ৰাণায়াম এক্সাৰচাইজ আদি কৰিব যাতে আপোনাৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বাঢ়ে আৰু ইনফেকশ্যনৰ পৰা আপুনি আঁতৰি থাকিব পাৰে শেষত এটা গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ যে ভেজাইনেল ইষ্ট ইনফেকশ্যন কেৱল যে ছেক্সুৱেলি এক্টিভ মহিলাৰহে হ'ব পাৰে তেনে কথা নাই ছেক্স নকৰা বা মিলন নকৰাকৈ থকা মহিলাৰো এই ইনফেকশ্যন হ'ব পাৰে কিন্তু যিসকলৰ এই ইনফেকশ্যন হৈ আছে তেওঁলোকে মিলনৰ দ্বাৰা তেওঁৰ পাৰ্টনাৰলৈও এই ইনফেকশ্যন বিয়পাব পাৰে তেওঁৰ পাৰ্টনাৰো খজুৱতি ৰঙা দাগ জ্বলন আদি হ'ব পাৰে গতিকে তেনে ক্ষেত্ৰত প্ৰটেকশ্যন ইউজ কৰি ছেক্স কৰক বা ইনফেকশ্যন হৈ থকা সময়খিনিত মিলন কৰাৰ পৰা বিৰত থাকক আপোনালোকে যদি ভেজাইনেল ইষ্ট ইনফেকশ্যনৰ বাবে আয়ুৰ্বেদিক অথবা হোম ৰেমেডিৰ প্ৰয়োজন আছে বুলি ভাবিছে তেন্তে কমেণ্ট কৰিব মই নেক্সট ভিডিঅ'টোত ইয়াৰ বাবে আয়ুৰ্বেদিক আৰু হোম ৰেমেডি লৈ আহিম থেংক ইউ ফৰ ৱাচিং ষ্টে হেল্ডি জয় অসম